আজি সৈকতা মাজগাঁও মহাদেৱ মন্দিৰৰ সৌজন্যত আজি ভাওনাভোগী অনুষ্ঠিত কৰা হৈছে আৰু অনুষ্ঠান থাকিলে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰাঞ্জললৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আপোনালোকৰ মাজত আচলতে মই বাঁহী পৰিৱেশন কৰিবলৈ আহিছোঁ আৰু আজি মোক এই অনুষ্ঠানত ফুলত সংগত কৰিছে অভিজিত বৰুৱাই আৰু তালত সংগত কৰিছে অংকুৰ গগৈ আৰু তেখেত দুইজনে আপোনালোকৰ অঞ্চলৰে আৰু আজি অনুষ্ঠানটিত আপোনালোক সকলোৰে সহায়ৰ সহযোগিতা কামনা কৰিলোঁ আৰু আমাৰ ভুল হোৱাটো স্বাভাৱিক সেয়ে আপোনালোক সকলোৱে ভুলবোৰ আঙুলিয়াই দিব আৰু আমাক আগবাঢ়ি যোৱাত আশীৰ্বাদ কৰিব আৰু আজি এই অনুষ্ঠান আৰম্ভণিতে বাঁহী আৰু ফুলৰ এটি যুগলবন্দী লগতে এটি বৰগীতেৰে আজি অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ ওলাইছোঁ আৰু আপোনালোক সকলোৰে সহায়ৰ সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ।